2023 বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হ'ব নতুন শিক্ষানীতি। সেই অনুসৰি 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব নতুন শিক্ষানীতিৰ আধাৰত, যাৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেৱাই এতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। উল্লেখযোগ্য যে নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীৰ চাৰিটা বিষয়তে 50% অপোজিট প্ৰশ্ন লাভ কৰিব, যাৰ বাবে মাধ্যমিক শিক্ষা পৰিষদে চমুকৈ সেৱাই এতিয়াৰ পৰা আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। উল্লেখযোগ্য যে নতুন শিক্ষানীতি অনুসৰি প্ৰতিজন শিক্ষাৰ্থীৰ চাৰিটা বিষয়ে 50%তকৈ অধিক অপোজিট প্ৰশ্ন লাভ কৰিব। মুঠ 100 নম্বৰৰ ভিতৰতে 45 নম্বৰ থাকিব থিয়ৰী আৰু কোৱা হৈছে যে 45 নম্বৰ থাকিব অপোজিটিভ। ইয়াৰ উপৰিও 10 নম্বৰ থাকিব ইণ্টাৰনেশ্যনেল। অৱশেষতে মডাৰ্ণ ইণ্ডিয়া লেংগুৱেজ চমুকৈ MILৰ পৰীক্ষা পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব। একেদৰে ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰে থাকিব। গণিত বিষয়ৰ ক্ষেত্ৰতে প্ৰথমবাৰৰ বাবে সেৱাই বিশেষভাৱে প্ৰস্তুত কৰিব উত্তৰ বহি, যে অপজিটিভ প্ৰশ্ন সমাধান কৰিবৰ বাবে যে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে সো দিশতে থাকিব খালী ঠাই, যে পূৰ্বৰ দৰে থাকিব। এইখিনি কথা কোৱা হৈছে যে পূৰ্বৰ দৰে থাকিব, যে গণিত বিষয়ৰ ক্ষেত্ৰতে প্ৰশ্নবোৰৰ বাবে সেৱাই বিশেষভাৱে প্ৰস্তুত কৰিব উত্তৰ বহি, যে অপজিটিভ প্ৰশ্নৰ সমাধান কৰিবৰ বাবে যে প্ৰতিটো প্ৰশ্নৰ বিপৰীতে সো দিশতে থাকিব খালী ঠাই। যে উল্লেখযোগ্য যে নতুন শিক্ষানীতি কাৰ্যকৰীৰ বাবে যে ৰাজ্য চৰকাৰে যে শিক্ষা বিভাগৰ উদ্যোগত আৰু যে বিভিন্ন শিক্ষানুষ্ঠান পৃষ্ঠপোষকতা ইতিমধ্যে বিভিন্ন আলোচনা কৰিছে। তেনে সময়তে সেৱা 2023 মেট্ৰিক পৰীক্ষাৰ নতুন শিক্ষানীতি আদালতে অনুষ্ঠিত কৰিব বুলি মতে 2023 মাৰ্চৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ'ব বিজ্ঞান গণিত ধুইকে বিভিন্ন ধৰণৰ ব্যৱহাৰিক পৰীক্ষা।